আমি আহিছোঁ এতিয়া চেলুলাৰ জেইল, আপোনালোককো দেখাম। আৰু ফাৰ্ষ্ট ডে যেতিয়া ইয়াতে থাকিছিলোঁ পৰ্ট ব্লেয়াৰত, তাতে আমি চেলুলাৰ জেইল চাবলৈ আমাৰ টাইম নহ'ল বাৰু, নিমিলিলে আজি ইয়াতে চাবলৈ আহিলোঁ। এইখন হৈছে মেৰিনা পাৰ্ক, আপোনালোকক দেখাইছিলোঁ ন মেৰিনা পাৰ্ক সেইদিনা, ইয়াৰ অপজিটতে আছে। এইখন হৈছে চেলুলাৰ জেইল, আপোনালোকক দেখাম। আমি ভিতৰলৈ যাওঁ এতিয়া, টিকেট চিকেট কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু আমি হেৰি ভৈয়াজনৰ লগত আহিলোঁ অ'টতে, অ'টো এখন পালোঁ, তাৰপিছত তাতে আহিলোঁ। আৰু এতিয়া মানুহটো দেখিছোঁ বাৰু গেটত। ঠিক আছে, আমি গৈ লওঁ এতিয়া ভিতৰত বলক। অঁ, তো এইটোৱে হৈছে মেৰিনা পাৰ্ক কৈছোঁ, এইটোৱে হৈছে চেলুলাৰ জেইল। এনেকৈ কৰি দেখাই দিছোঁ। আৰু আমাৰ ফ্ৰেণ্ড আহিবলগীয়া আছে, সেইকাৰণে আমি ইয়াতে ৱেইট কৰি লওঁ। অঁ, টিকেটটো কৰি থৈ দিয়া নহ'লে। এয়া অভি গৈছে। আৰু আজি আমি একদম পূৰা চেণ্ডেল পিন্ধি আহিছোঁ, এয়া চেণ্ডেল পিন্ধি আহিছোঁ। এইবিলাক চাওক এতিয়া, এইটো মিউজিয়াম হয় ন? এইটো হৈছে চেলুলাৰ জেইলৰ এটা মিউজিয়াম হয়, আৰু মিউজিয়াম আচলতে এটাই নাই, বহুতখিনি আছে তাতে মিউজিয়াম। আৰু আপোনালোকক মই যদি একদম লাহে লাহে কৰি যদি গোটেইখিনি দেখাওঁ, বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, পচিবল নহয়। আৰু চেলুলাৰ জেইলৰ এইটো এটা মিউজিয়ামত এনেকুৱা কিছুমান আছে, মানে ইয়াতে গ'লে আপোনালোকে নিশ্চয় গম পাব। আৰু মই অকণমান আপোনালোক থুলমূলকৈ অকণমান কৈ দিওঁ। চেলুলাৰ জেইলত আচলতে মানে বহুত পুৰণা, আৰু বহুত পুৰণা মানে সেইটো কোনটো ইয়েৰৰ আছিলে ভালকৈ আপোনালোকে নেটত মাৰিলে এইবিলাক চব ওলাই যাব। যোনবিলাক আগতে পলিটিচিয়ান আছিলে ন, তাহাঁতক মানে ইয়াতে শাস্তি দিছিলে, পলিটিচিয়ানবিলাকক ইয়াতে আনি পিনি ইয়াত বহুত শাস্তি দিছিলে। আৰু এইটো এটা ডেমো বনাই থৈছে, দেখিছে? এইটো গোটেই চেলুলাৰ জেইলৰ এটা ডেমো হয়। ইমানেই ডাঙৰ এই জেইলখন, মানে আপুনি ভাবিব নোৱাৰে। যেতিয়া সোমাব ন, তেতিয়া গম পাব। এইটো হৈছে এণ্ট্ৰেঞ্চ হয় হা, আমি যেতিয়া সোমাই আহিলোঁ এইটো, আৰু ভিতৰত এইখিনি গোটেইটো আছেই। আৰু চেলুলাৰ জেইলখন ঘূৰিবলৈও মানে বহুত টাইম লাগিব, গোটেই জেইলখন বহুত ডাঙৰ। অঁ, সি আহিছে আগতে, ইয়াতে জুইটো জ্বলাই থৈ দিয়ে ইয়াতে। জ্যোতি, স্বতন্ত্ৰ জ্যোতি এতিয়াও জ্বলি আছে নেকি? সেইটো জ্বলি আছে নেকি? অঁ, সেইটো ইয়াতে মেপ এখনো দি থৈ দিছে। জেইলখন আপোনালোকে দেখা পাইছে কিমান ডাঙৰ। ইয়াতে যদি কাৰোবাৰ ভাগৰ চাগৰ লাগে নহয়, ইয়াতে বহিব পাৰি, ছিটিং এৰিয়াও বনাই থৈ দিছে। সেইটো কাৰণে ভাল হৈছে যেনিবা, কাৰণ জেইলখন ইমানেই ডাঙৰ, জেইলখন বোলে ঘূৰিবলৈ হ'লে 45 মিনিটছ লাগিব। এনেকৈ দি যাওঁ আৰু তাৰপিছত এনেকৈ কৰি কিনি সেনেকৈ ওলাম আকৌ। আৰু ইয়াতে যিবা পাইন, আৰু ইয়াত কি ধুনীয়া বতাহ মাৰিছে এইখিনিতে। অঁ, বোলে আপোনালোকক নহয় অভিয়ে কৈ যাব হা, মই বেক কেমেৰা কৰি তাক দেখাই থাকিম আৰু বস্তুবিলাক, কাৰণ সি তাৰমানে আগতে আহিছে ন ইয়াতে। সি তাৰমানে আগতে আহিছে যে ইয়াতে, সি বেছি ভালকৈ জানিব কথাবোৰ। মই 1936 মই আহিছিলোঁ, তেতিয়া মই বন্দি পেলাই থৈছিলে, সেইকাৰণে সি কৈ যাব, মই আপোনালোকক দেখাই যাম। কেনেকৈ আছিলে, এটা ৰুমতে তোমাৰ থাকে, তাতে হাগে, তাতে উঠে, তাতে খায়। এটা ৰুমতে হাগে মুখে খায় তেনেকৈ। पुलिस जो भी ऐसे करते थे ना, स्ट्राइक करते थे, उसको पकड़ के जेल में डाल देते।
এইফালে খানা দিয়ে এইটো এটা ডাঙৰ মডেল বনাই থোৱা আৰু এতিয়া ভিতৰ ফালে দি গৈ আছোঁ আমি এতিয়া ওপৰত আহিলোঁ আৰু ওপৰৰ পৰা এনেকুৱাকৈ ওপৰখিনিও ছেইম তলৰ নিচিনাই এইবিলাক চব এটা এটা ৰুম হয় ইয়াতে ফ্ৰীডম ফাইটাৰবিলাকক ৰাখিছিলে এইবিলাক ডাঙৰ অকণমান ৰুমবিলাক এয়া চব বীৰ সাভাৰকাৰ সাভাৰকাৰ জেল এয়া হৈছে বীৰ সাভাৰকাৰ তেখেতৰ ৰুম হয় তেখেতক ইয়াতে ৰখা হৈছিলে আৰু তেখেতে যোনখন কাপোৰ লৈছিলে ন আৰু তলত পাৰিছিলে নে কাপোৰখন লৈছিলে একজেক্টলি নাজানো আৰু তেখেতৰ এয়া কিবা কিবি বস্তু এতিয়ালৈকে আছে মেমৰি হিচাপে থৈ দিছে আৰু সেয়া চাবলৈ বহুত মানুহ আহে আৰু ইয়াতে নহয় দুজন অসমৰ পৰাও পলিটিচিয়ানক ৰখা হৈছিলে বিনয় লস্কৰ আৰু ভূপেন ৰয় এই দুজনক ৰখা হৈছিলে ইয়াতে বহুত শাস্তি দিয়া হৈছিলে আৰু এয়া ইয়াতে দেখুওৱা হৈছে যে আপোনালোকক কেনেকৈ তেল উলিয়াই ইয়াতে তেল চেল বনায় আৰু এনেকুৱা কিছুমান বস্তু ইয়াতে বনাই থৈ দিছে আৰু এয়া দেখিছে এয়া হৈছে ফাঁচি দিয়া ঘৰ ইয়াতে ফাঁচি চাচি দিয়া হয় আৰু তলৰ এনেকৈ ৰাউণ্ড এটা আছে সেইটো খুলি দিয়ে আৰু তলফালে ইয়াতে পৰি যায় আমি এতিয়া আহিলোঁ কৰবিন্স কোভ আৰু এইখন বিচ হয় আৰু মই এতিয়া ব্লগিংটো অভিৰ ফোনত কৰি আছোঁ কাৰণ মোৰ ফোনটো ছুইচ অফ হৈ থাকিলে চোৱাই নহ'ল যে বেটাৰী নাই বুলি মই গমেই নাপাওঁ আৰু মানে কি হ'ল মই গোপৰটো নানিলোঁ ৰুমতে থাকি আহিলে সেইটো কাৰণে আৰু এয়া চব বিচখন সেই আৰু চব একেই হয় ন ইয়াতে হ'ল অকণমান দেৰি অহা কিন্তু মই এতিয়াহে ব্লগিংটো ষ্টাৰ্ট কৰিলোঁ মোৰ ফোনত চাৰ্জ আছিলে যে সেইটো কাৰণে আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁৱেই বেছি টাইম নাই ৰখা আৰু কাৰণ এতিয়া মোৰ মাৰ্কেট যাব লগা আছে তাতে চাওঁ অলপ শ্বপিং কৰি চাগে তাৰপিছত ডাইৰেক্ট আৰু ৰুমলৈকে যাম তাৰপিছত ঠিক আছে আৰু বাকী আপোনালোকক দেখাই আছোঁ আৱাৰ্ডন বাজাৰ পৰ্ট ব্লেয়াৰৰে এখন মাৰ্কেট এৰিয়া আৰু বহুত ডাঙৰ আৱাৰ্ডন বাজাৰ বুলি কয় তাতে এখন লোকেল শ্বপত আমি সোমাই পিনি অলপ বস্তু চাইছোঁ ইয়াৰ পৰাই কিবা কিবি লৈ যাওঁ বুলি ভাবিছোঁ আৰু এইবিলাক চাইছোঁ আৰু মণি মুকুতাত বহুত কিবা কিবি পায় গম পায়েই আৰু বিচ এৰিয়া গ'লে মানে এইবিলাকে পোৱা যায় আৰু সেইবিলাকে চাইছোঁ অলপ শ্ব'পিচ বা কিবা ফ্ৰিজ মেগনেট তেনেকুৱা টাইপৰ বস্তু যাতে ঘৰলৈ লৈ যাব পাৰোঁ ইয়াৰে মেমৰি হিচাপে সেইখিনিয়ে চাই লৈছোঁ আৰু ये सब कितने का है 100 पीस ये सब छोटा छोटा वाला हाँ ये 150 है 150 और ये सब ये 220 ये कितना पड़ेगा 380 अच्छा और ये कितना 150 है ना 150 এনেকুৱা মিৰৰ এখন ল'বলৈ মন গৈছে চোৱাচোন। অঁ, এইটো আমি লগাম ক'ত? 150 का 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 150 का
ইমান ধুনীয়া মিৰৰ আছে সো গাইজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব বাকি এইখিনিয়ে দেখালোঁ আন্দামান নিকোবৰৰ গোটেইখিনি এপিছ'ড আপোনালোকৰ ওচৰত আগবঢ়ালোঁ আৰু এটা লাষ্ট এপিছ'ড আপোনালোকৰ আগত আগবঢ়াম সেইটো হৈছে ৰিটাৰ্ণ এয়াই হৈছে পৰ্ট ব্লেয়াৰত আমাৰ শেষৰটো দিন আৰু ইয়াৰ নেক্সট ডে আমাৰ ফ্লাইট আছে আজিলৈ বাই বাই